এবাৰ 2025 আৰু 2026 এই ছিজনৰ বাবে গ্ৰীণ লাইফ ইকো টুৰিজিম ছ'চাইটিৰ নেতৃত্বত এই মটংগা নদীৰ এই নাগাপুৰত পিকনিক স্পট এই বছৰৰ কাৰণে আজি শুভ উদ্বোধন কৰা হৈছে। ইয়াত আমন্ত্ৰণ কৰা হিচাপে আহিলোঁ, আহি ভাল লাগিছে। ইয়াত প্ৰাকৃতিক যিটো সৌন্দৰ্য, ইয়াত মানে ভূটানৰ পৰা বৈ অহা মটংগা নদী ইয়াত আছে, ইয়াত গছ গছনি আছে, চৰাই চিৰিকটি ইয়াত আছে। গতিকে বহুত সুন্দৰ ঠাই। ইয়ালৈ ৰাইজে পিকনিক খাবলৈ বছৰে আহে আৰু এইবাৰো আহক। অহা দিনবোৰত যাতে এই অঞ্চলৰ মানে অৰ্থনীতিৰ দিশো যাতে অঞ্চলৰ ৰাইজেও যাতে ইয়াতে বেপাৰ বাণিজ্য কৰি খাব পাৰে আৰু পিকনিক খাবৰ কাৰণে বহুত ধুনীয়া ঠাই। গতিকে সকলোকে আমন্ত্ৰণ কৰিছোঁ, পিকনিক খাবলৈ আহক। পাছত দেখা যায় বনভোজৰ বতৰত আচলতে যথেষ্ট সংখ্যক লোকে বনভোজৰ নামত কিছুলোকে উদ্ভণ্ডালিও কৰে, চৰকাৰৰ এছঅ'পিসমূহ মানি নচলে। এই ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি? সেইখিনি মই সেইটোৱে কৈছোঁ, ধৰক মানুহে আজি চহৰত থাকি ফালে মানে বাহিৰত যাই ফালে মানে এই ধৰণে আউটিং কৰি ফালে পিকনিক খাব অলপ এনজয় কৰিব আহে। এইটো মাৰ্জিত যাতে থাকে, যাতে উদ্ভণ্ডালিটো নহয়। চাউণ্ড টাউন যাতে যিহেতু ইয়াত মানে ফৰেষ্ট এৰিয়া হয়, এতিয়া চাউণ্ডখিনি যাতে ভলিউমটো কমকৈ দি ফালেও যাতে এনজয় কৰিব পাৰে, একদম বেছি লাউড নিদিয়েকৈ, এই ধৰণৰ কথা। গতিকে পিকনিক খালেতো চব থাকিব অলপ চলপ, কিন্তু মানে লিমিটত থাকি ফালে যাতে এনজয় কৰি যায়, সেইটো মই অনুৰোধ কৰিছোঁ। পূজা হৈছে না হ'ব? হৈ গৈছে পূজা? আহক কেতিয়া কাটিছোঁ হ'ব? পূজাটো তেখেতে কৰি দিব, আমি মানে নাই সেৱা এটা কৰি গুচি যাম আৰু।